সুদীৰ্ঘ 25 দিন পিছত ঘৰলৈ যোৱাৰ যাত্ৰা আৰম্ভ হ'ল। দুমাহ ধৰি এইটো ৰাস্তাত ট্ৰেইনটো চলাচল বন্ধ আছিলে। আপোনালোকে বিভিন্ন নিউজ পত্ৰিকাত দেখাই পাইছে যে লামডিঙত হোৱা মানে প্ৰচণ্ড বৰষুণৰ ফলত লেণ্ডশ্লাইডিং হৈছিলে। নিউ হাফলং ষ্টেচনখন সম্পূৰ্ণ মানে আপোনাৰ মাটিত পুত গৈছিলে, বোকাত পুত গৈছিলে। ইভেন কি আপোনাৰ ট্ৰেইনৰ ডবাখিনিও উৰি গৈছিলে, উঠাই লৈ গৈছিলে। ইমান প্ৰবল পানীৰ সোঁত আছিলে। তো সেই ৰাস্তাটোৰে আজি যাম প্ৰথম। ট্ৰেইনটো ভাৰতীয় ৰেলে খোলা দিছে, গতিকে ধন্যবাদ ইণ্ডিয়ান ৰেলৱেজ। ইমান সোনকালে খুলিব বুলি আমি ভবাই নাছিলোঁ। ভাবিছিলোঁ যে মিনিমাম 6 মাহ লাগিব। 6 মাহৰ আগত এই ট্ৰেইন লাইনটো কেতিয়াও, পাহাৰীয়া লাইনটো কেতিয়াও এনেকৈ নহয়। আৰু আপোনাৰ আৰু এটা কথা কওঁ, বদৰপুৰৰ পৰা লামডিঙলৈকে যাওঁতে টোটেল 22টা টানেল আছে সৰ্বমুঠ। তো 22টা টানেলবিলাকো আপোনাৰ বোকা চোকা দি মানে ফুট গৈছিলে। সেইখিনি আপোনাৰ ইমান সোনকালে চাফা কৰিব বুলি মানে ভবা নাছিলোঁ, বা ইমান সোনকালে চ' মোৰ ট্ৰেইন আছে 9টা 5-ত বদৰপুৰৰ পৰা। তো এতিয়া বাজিলে আপোনাৰ 6টা 7 বাজিছে। তো আৰু 3 ঘণ্টা, পূৰা 3 ঘণ্টা অপেক্ষা কৰিব লাগিব। তো টিকেটটো যিহেতু এচিত হয়, গতিকে VIP লাউঞ্জত গৈ অলপ ৰেষ্ট কৰিম। তো ভিউখিনি এনেকুৱা আছিলে। এতিয়া চাওঁ হাফলঙত কিমান বজাত গৈ পায়। হাফলং ষ্টেচনত নামি পেলাই চাব লাগিব ষ্টেচনৰ কেনেকুৱা কি পৰিস্থিতি, যদি চান্স পাওঁ। আৰু নহ'লেতো গোটেই ৰাতি যামগৈ আৰু মানে গুৱাহাটীত গৈ পাম ৰাতিপুৱা। তো এয়াই আছিলে আজিৰ। মানুহ কম, ভিৰ কম, যিহেতু ট্ৰেইনটো জাষ্ট খুলিছেহে মাত্ৰ, বেছি দিন হোৱা নাই, 2-3 দিন হৈছে, যাৰ কাৰণে মানুহ ইমান ভিৰ নহয়। হয়তো 9টা বজাৰ আগে আগে মানুহ আহি পূৰা ষ্টেচন ভৰ্তি হৈ যাব। আপোনালোকক ফ্ৰণ্ট কেমেৰাতে দেখুৱাই আছে, ষ্টেচনত মানুহেই নাই, একদম খালী হৈ আছে, পূৰা খালী। লাহে লাহে মানুহ আহি যাব, ভিৰ হৈ যাব। সন্ধিয়া সময়ত ভিউটো বহুত ভাল লাগে। আমাৰ একেবাৰে ধুনীয়া এটা ভিউ। আগতে আৰু এটা ফুট অভাৰ ব্ৰিজ আছে, সেইটো ইফালে যোৱা ৰাস্তাৰ কাৰণে। ধুনীয়া এটা পৰিৱেশ সন্ধিয়া সময়ত। ধুনীয়া এটা পৰিৱেশ বিৰাজ কৰি আছে, ভাল লগা এটা মুহূৰ্ত। এইটো ষ্টেচনৰ মেইন বিল্ডিংটো হয়। ভাল লগা এটা মুহূৰ্ত। এতিয়া গৈ অলপ VIP লাউঞ্জত বহি যাওঁ গৈ। ইমান সময় উঠি হৈ থাকিম বেক চাইড লগত লৈ পেলাই। লাইট আহি আছে গৈ আছে, আহি আছে গৈ আছে, কি হ'ব নাজানো আৰু। এইটো হৈছে VIP লাউঞ্জ। এইটো হৈছে আপোনাৰ VIP লাউঞ্জ। AC টিকেট থকাবিলাকৰ কাৰণে ৱেইটিং হল হয় এইটো, ৰেষ্ট ৰুম। এইফালে চাওক, আলনা চালনা চব দিয়া আছে, বাথৰুম চাথৰুম চব নেটেড ক্লিন আছে। বাথৰুমকেইটা চাব লাগিব নেটেড ক্লিন আছে নে নাই। কেমেৰাত দেখুৱা নাই, কিন্তু ভিতৰত নেটেড ক্লিনেই আছে, কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু ইয়াতে পে এণ্ড ইউজ টয়লেট, ইয়াতে টয়লেট ইউজ কৰিলে পইচা দিব লাগিব। তাৰপিছত বেছিন চব আছে, গ্লাছ গ্লাছ। তলতে মই জোতা নোহোৱাকৈ ঘূৰি আছোঁ, কাৰণ নিট এণ্ড ক্লিন আছে। মোৰ জোতাটো খুলি পেলাই একদম ধুনীয়াকৈ ঘূৰিব পাৰি আছোঁ, কোনো ধৰণৰ প্ৰব্লেম নাই। মানুহ নায়ে, মই অকল আহিলোঁ নেকি।
তো VIP লাউঞ্জ বেয়া নহয়, ইণ্টেৰিয়াৰ চব লাইট চাইট মোটামুটি এটা ষ্টেচনত কিমান দূৰ হ'ব লাগে আৰু মানে বেয়া নহয় আৰু